Hi everyone, welcome to my another video. আজি মই কি বনাইছো আপোনালোকক দেখাবলৈ সঁচাকৈ বাৰু অলপ এক্সাইটেড হৈ আছো কাৰণ মই এটো মানে আগতে ৰেচিপিটো বনাইছো তেতিয়া মই ভাবা নাছিলো নতুন আছিলো ন তেতিয়া ভাবা নাছিলো যে ইমান ধুনীয়া হ'ব পাৰে বুলি আজি মই আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিম আপোনালোকে কেনেকুৱা পায় মোক জনাব আৰু ভাল কমেন্ট কৰিব দেই আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো চাই আছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি যাব তে আহক আজি মই কেনেকৈ কি বনালো আপোনালোকক দেখাও থ্যাংক ইউ একদম মানে দাইল খাই আমনি লাগি গৈছে সেইটো কাৰণে আজি ভাবিছো মই বেলেগ ষ্টাইলত অলপমান দাইল বনাও এয়া মই গোটা মগু লৈছো এইখিনি ভালদৰে মই সাফ কৰি লৈছো তাৰ পিছত এটা কুকাৰত দিম বইল হ'বলৈ মই দুটা সিটি মাৰিছো আৰু কুকাৰত অলপমান হালধি দি লৈছো এইখিনি দেখিছেনে ধুনীয়াকৈ হৈ গ'ল মোৰ সিটি মাৰা এতিয়া এইখিনি উলিয়াই লৈছো আৰু দেখিছেনে বেছি কিন্তু মানে গুটি হৈ থাকিবলৈ দিছো তেতিয়া অলপ ভাল লাগে আৰু এতিয়া মই কেৰাহী এখনত 2 টেবুলস্পুন মান অইল দিছো তাতে দিছো গোটা জিৰা আৰু দিছো এটা পিয়াজ এইখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি লম তাৰ পিছতে মই দিম ইয়াত হালধি দিওঁতে উৰিয়ে গ'ল বাৰু হেতু বাদ দিব নাচাব তাৰ পিছত হালধি কিন্তু মই কমাই দিছো কাৰণ মই বইল কৰোতেও দিছো হালধি হেতু কাৰণে অলপমান কমাই দিছো এতিয়া মই এইখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াত এড কৰিম এটা বিলাহী এয়া বিলাহী দিয়াৰ পিছত মই এবাৰ ভালদৰে মই এইখিনি লৰাই পেলাই ভাজি লম তাৰ পিছতে মই ইয়াত দিছো অলপমান আদা নহৰু পেষ্ট আপোনালোকে নাভাবিব দাইলত আদা নহৰু পেষ্ট দিলে কেনেকুৱা লাগিব বুলি কিন্তু বহুত ধুনীয়া হয় খাবলৈ আপোনালোকে এদিন বনাই খাই চাব দেই তাৰ পিছত ইয়াত দিছো মই অলপমান জিৰা পাউডাৰ আৰু দিছো অলপমান ধনিয়া পাউডাৰ এইখিনি মই এতিয়া যেতিয়ালৈকে মছলাখিনিৰ পৰা তেলখিনি ওলাই নাহে তেতিয়ালৈকে মই ভাজি থাকিম ভালদৰে এয়া মই মছলাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰি দিছে এতিয়া মই ইয়াত দিম বইল কৰি ৰখা দাইলখিনি এইখিনি গোটেইখিনি দি পেলাই মই এবাৰ ভালদৰে লৰাই লৈছো আৰু তাৰ পিছতে ইয়াত দিম মই অলপমান গৰম পানী দিলে অলপমান সোনকালে হয় এটো কাৰণে মই অলপ সহজ পাওঁ কাৰণে গৰম পানী দিছো বেছি জুলীয়া নকৰো বেছি জুলীয়া কৰিলে খাবলৈ ইমান ভাল নহবও পাৰে হেতু কাৰণে আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে মই ইমান জুলীয়া খাই ভাল নাপাওঁ আমাৰ ঘৰতো নেখায় হেতু কাৰণে আৰু দিছো ইয়াতে এতিয়া মই নিমখ সোৱাদ অনুসৰি এইখিনি এতিয়া মই অলপমান উতল আহিবলৈ দিম এয়া মোৰ এইখিনি হৈছে ইয়াতে কাম শেষ হোৱা নাই বাৰু তথাপিও এইখিনি মই এতিয়া উতলটো আহিছে এতিয়া মই এটা বাউলত ধুনীয়াকৈ উলিয়াই লম এইখিনি ধুনীয়াকৈ উলিয়াই ললো ইয়াত এতিয়া মানে বাকি আছে তৰকা দিবলৈ এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈছে ডাঠ হৈছে ন এনেকৈ হ'লে ভাল লাগে এতিয়া মই তৰকা দিম আমাৰ তৰকা দিব পৰা পেন নাই হেতু কাৰণে মই সৰু কেৰাহীতে দিছো ইয়াত অইল দিছো তাৰ পিছত দিছো ইয়াতে মই অলপমান হিং তাৰ পিছত দিম এটা শুকান জলকীয়া এইখিনি কাম জলদি কৰিব দেই তাৰ পিছত দিছো মই ইয়াতে নহৰু আৰু আদা তাৰ পিছত দিছো ইয়াতে মই অকনমান জলকীয়া পাউডাৰ তাৰ পিছত মই এইখিনি এতিয়া ইয়াতে দি দিম এইখিনি হৈছেহিয়ে প্ৰায় তাৰ পিছত এইখিনি কি আৰু হৈ গ'ল এতিয়া আপোনালোকে ভাতৰ লগত খাই বা ৰুটিৰ লগত খাই বা পুৰিৰ লগত খাই যিহৰ লগতে নেখাওকে বহুত ধুনীয়া লাগে খাই মই পিছে আজি পুৰি বনাইছিলো ঘৰত হেতু কাৰণে মই পুৰিৰ লগতে দিম সকলোকে এয়া মোৰ পুৰিও ফুলা পুৰি ৰেডি হৈ গ'ল এতিয়া মাত্ৰ খাবলৈহে বাকি আৰু আপোনালোকেও যাওক সোনকালে বনাওক আৰু যোনে গোটা মগুৰ দাইল চাইল খাই বেয়া পায় তেওঁলোককো খুৱাওক তাৰ পিছত মোক জনাব কেনেকুৱা পালে কমেন্টত আজিলৈ আহিছো বাই বাই ভালকে থাকক